হৃদস্পন্দন ৰচনা ৰেজিবুৰ জামান নামবিহীন নিস্বাৰ্থ সম্বন্ধ এটাই উশাহ হৈ জীয়াই ৰাখে এজনে আনজনক নদী আৰু মেঘৰ দৰে সম্বন্ধৰে কাহানিও আঁতৰি নাযায় বিশ্বাসে সেতু বন্ধা বাটেৰে প্ৰতিপল মৰম ভালপোৱাৰ জোনাক তমাই উশাহ হৈ জীয়াই ৰাখিবা অৱন্তিকা বসন্ত ঋতুৰ আজন্ম প্ৰেমিক কপৌ ফুলৰ দৰে ঘাত প্ৰতিঘাত নেওচি কাহানিও পাহৰিবলৈ চেষ্টা নকৰিবা অৱন্তিকা মৰমৰ ৰহনখনা তোমাৰ অভিমানী দুচকুৰ মায়ালংঘী আঁতৰি যোৱা পথৰুদ্ধ আঁতৰি যোৱা মানে উশাহ স্তব্ধ অৱন্তিকা জীৱনৰ বাটত সৃষ্টিকৰ্তাই দিয়া জগতৰ শ্ৰেষ্ঠতম উপহাৰটি কলিজাৰ আধাখিনি নিছে কলিজাৰ আধাখিনিৰ লগত থকাৰ প্ৰশান্তিত মুখত যি এটা আভা বিৰিঙে সেয়া আন একোৱেই দিব নোৱাৰে ঘাত প্ৰতিঘাতেৰে পৰিপূৰ্ণ জীৱনৰ সমস্তখিনি তোমাতেই সপিলো অৱন্তিকা নিজৰ পৰা বিচ্ছিন্ন হোৱা কথা ভাবিলেই চকু আৰু বুকু পুৰি উঠে ভোক টোপনিয়েও সংগ এৰে অৱন্তিকা কেনেবাকৈ নিজৰ পৰা বিচ্ছিন্ন হ'বলগীয়া হ'ব নেকি এনে এক বুজাব নোৱাৰা ভয়ে বুকুত বাহ লৈ কুৰুকি খাইছে নিজেই কোৱাচোন জীয়া জুই বুকুত সাৱটি মৰি মৰি জীয়াই থকা সম্ভৱনে হৃদয়ৰ নিৰ্ভীত কোণত হৃদস্পন্দনত বিশেষভাৱে মাত্ৰ এজনে থাকে সেইজনৰ ঠাই আনে কেতিয়াও ল'ব নোৱাৰে যাৰ বাবে সেইজন বিহীনত হৃদস্পন্দনে অভিমান কৰে বিষাদে বেৰি বেৰি আঘাত সানি দীঘলীয়া কৰা নিদ্ৰাবিহীন নিশা আৱেগৰ বৰ্ণমালা আওৰাই অনুভৱৰ পৰশত শব্দৰ ছন্দত মৰ্মস্পৰ্শী কবিতা লিখিব পৰাৰ জোখেৰেও যোগ্য নহ'লো এতিয়া কোৱা নিজৰ পৰা আঁতৰাই দিলে কোনটো দিশৰ পৰা জীয়াব পাৰিম ধন্যবাদ।